নমস্কাৰ থাকিল আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ লৈ আহিছো যিহেতু আপোনালোকে সকলোৱে ৰৈ আছিল যে অৰুণোদয়ৰ কাম কেতিয়া আৰম্ভ হ'ব যিহেতু বহুতে ৰাচন কাৰ্ডবোৰ জমা দিছিলে মাজত কিন্তু কিন্তু তেওঁলোকে এতিয়ালৈকে অৰুণোদয়টো পাবলৈ সক্ষম হোৱা নাই যেহেতু প্ৰক্ৰিয়াবোৰ চলি আছিল অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণৰ যেহেতু এইটো অলপ প্ৰথম আৰু দ্বিতীয়টো অলপ ব্যতিক্ৰমী আছিল যেহেতু যদিও আপুনি প্ৰথম আৰু দ্বিতীয় সংস্কৰণত হিতাধিকাৰী হৈ আছিল তথাপিও তৃতীয় সংস্কৰণত আপুনি আবেদন কৰাটো আপোনাৰ বাঞ্ছনীয় হৈ পৰিছিল গতিকে তৃতীয় সংস্কৰণত যিসকলে এটা ড্ৰাফট লিষ্ট বনাই দিয়া হৈছিল এই ড্ৰাফট লিষ্টৰ জৰিয়তে আপোনালোকৰ ৰেচন কাৰ্ডবোৰ বিচৰা হৈছিল আৰু সেই ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকৰ যিহেতু নামসমূহ সন্নিবিষ্ট কৰা হৈছিল যেহেতু ইয়াত বহুতখিনি ক্ৰাইটেৰিয়া আছিল যদি ক্ৰাইটেৰিয়াত আপোনাৰ নামটো পৰে তেতিয়াহ'লে আপোনাৰ নিশ্চয় আৰু টাৰ্গেটৰ চাই পেলাই নিশ্চয় আপোনাৰ নামটো গ'ল চাগে আৰু যদি আপোনাৰ নামটো আহিছে আৰু এতিয়া যি হ'ল এটা কম্পাইল লিষ্ট কৰি পেলাই এতিয়া পঞ্চায়তে এখন লিষ্ট আহিছে বা ব্লক পঞ্চায়ত বা আপোনাৰ গাঁও পঞ্চায়তসমূহত এখন তালিকা আছে সেই তালিকাত যদি আপোনাৰ নামটো আছে আপুনি ফৰ্মটো পাব অৰুণোদয়ৰ যিহেতু এতিয়া ফৰ্ম আহি পাইছে সেই ফৰ্মখিনি আপুনি পাব আৰু ফৰ্মখিনি লৈ পেলাই আপোনালোকে আপোনাৰ বেংকৰ একাউণ্ট গাঁঠি পেলাই ফৰ্মত সংলগ্ন কৰি পেলাই আকৌ জমা দিব লাগিব লগতে আপোনাৰ ৰাচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ড এইবোৰ ফৰ্মত ভৰাই দিব লাগিব ভৰাব লাগিব আপোনালোকে ফৰ্মটো পাব ফৰ্মটো ফিল আপ কৰি ধুনীয়াকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰি পেলাই আপোনালোকে পঞ্চায়তত জমা দিব আৰু এতিয়া মোৰ আপোনালোকৰ কাৰণে এটি ভাল খবৰ কওঁ আৰু হয়নে আমি ৰৈ আছিলোঁ সকলোৱে অপেক্ষা কৰি আছিলোঁ এই দিনটোৰ কাৰণে ঠিক আছে ধন্যবাদ